প্ৰথমতে মই আমাৰ দলৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ অসমৰ সন্মানীয় CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আমাৰ যৌথ দলৰ আলোচনাৰ অন্তত এই উপনিৰ্বাচনত 28 নম্বৰ গোসাইগাঁও সমষ্টিত মোক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে আৰু এই সুযোগটো আমাৰ যৌথ দলে দিয়াৰ কাৰণে মই সুযোগ পাইছোঁ আৰু আমাৰ UPP দলৰ উদ্যতন কৰ্তৃপক্ষৰ যিমানবোৰ আমাৰ নেতাসকল আছে এওঁলোকৰ সহায় আৰু সহযোগিতাত মই এইটো পাবলৈ সক্ষম হৈছোঁ গতিকে মই আশা ৰাখিছোঁ নিশ্চয় এইবাৰ আমাৰ দলৰ আমাৰ যৌথ দলৰ কৰ্মীসকলৰ সক্ৰিয় অংশগ্ৰহণ আৰু ৰাইজৰ আশীৰ্বাদ লৈ পেলাই এইবাৰ এই উপনিৰ্বাচনত জয়যুক্ত হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ আৰু আজিৰ এই চেগতে মই 28 নম্বৰ গোসাইগাঁও সমষ্টিবাসী ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে ৰাইজে এইবাৰ যাতে মোক বা আমাৰ যৌথ দলৰ প্ৰাৰ্থী হিচাপে মই যিহেতুকে ইয়াত প্ৰাৰ্থী পাইছোঁ মোক বিপুল ভোটত যাতে জয়যুক্ত কৰাই দি পেলাই এই অঞ্চলৰ বিভিন্ন সমস্যাবোৰক লৈ পেলাই মই যাতে দিছপৰত মাতিব পাৰোঁ আৰু আমাৰ সমস্যাবোৰক এটাৰ পিছত এটা সমাধান কৰাৰ যাতে সুযোগ আমি পাব পাৰোঁ তাৰ কাৰণে মোক যাতে সহায় কৰে তাৰ কাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ আৰু আপোনালোকে নিশ্চয়কৈ জানে যে চৰকাৰৰ দলৰ হৈ যদি আমি কাম কৰোঁ তেতিয়া আমাৰ যিমানবোৰ সমস্যা আছে এইবোৰক আমি সমাধান কৰিবৰ কাৰণে সুযোগটো পাওঁ কিন্তু চৰকাৰৰ লগত যদি আমি নাথাকোঁ এইটো নাপাওঁ গতিকে আমি চৰকাৰৰে যিহেতুকে অংশীদাৰ দল বা আমি বিটিআৰ আৰু অসমত একেলগে আমি UPPL BJP GSP আৰু AJP মিলি পেলাই চৰকাৰ গঠন কৰি চলাই আছোঁ গতিকে আমাৰ এটা স্কোপ আছে যে মোক যদি জিকাই দিয়ে অঞ্চলৰ কাম কৰিব পাৰিম আৰু আপোনালোকে নিশ্চয় জানে যে 28 নম্বৰ গোসাইগাঁও সমষ্টি হিচাপে আমাৰ ভয়ংকৰ আমাৰ এটা সমস্যা আছে এইটো হ'ল ভূটানৰ পৰা যিটো ব্ৰহ্মপুত্ৰলৈকে আমাৰ সংকোচ নদীটো বৈ আহিছে এই সংকোচ নদীৰ বানপানী আৰু গৰাখহনীয়া হোৱাৰ ফলত আমাৰ জনজীৱন ব্যাহত হৈ আছে বহুত পৰিয়ালৰ ঘৰ বাৰী নাইকিয়া হ'ল গতিকে ইয়াক যদি পাৰ্মানেণ্ট সলিউশ্যন কৰিব লাগে নিশ্চয় চৰকাৰৰ দলত থকা এজন ব্যক্তিকে প্ৰয়োজন হয় গতিকে ৰাইজে এই কথাবোৰক ভাবি পেলাই নিশ্চয় আমাক সঁহাৰি জনাব আৰু আমিও কাম কৰিবৰ কাৰণে সুযোগ পাম আৰু আপোনালোকে নিশ্চয় জানে আমাৰ গোসাইগাঁও টাউনখন মডেল টাউনত পৰিণত হ'বলৈ গৈ আছে আৰু এইবিলাক কৰিবলৈ হ'লে নিশ্চয় আমাক বিধায়ক যদি এজন থাকে নিশ্চয় ইয়াত কাম কৰাত বেছি ফলপ্ৰসূ হ'ব আৰু বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাবোৰ আছে এইবিলাক এটাৰ পিছত এটা কৰিম আৰু ইয়াৰ লগতে আমাৰ নিবনুৱাৰ সমস্যা আমাৰ কৃষকসকলৰ সমস্যা আমাৰ আই মাতৃসকলৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যাবোৰ আমি চৰকাৰৰ লগত থাকি পেলাই এই সমস্যাবোৰক আমি কেনেকুৱাকৈ নাইকিয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰাৰ লগতে আমি কাম কৰিম আৰু আমাৰ এটা সুযোগ আছে যিহেতুকে বিটিআৰ আমাৰ চৰকাৰ হয় আৰু অসম চৰকাৰ আমাৰে বুলি ক'ব লাগিব যিহেতু আমি যৌথ দলত আছোঁ গতিকে এই গতিবোৰক লৈ পেলাই আমি নিশ্চয় আশাবাদী যে অনাগত দিনত আমি গোসাইগাঁও সমষ্টিৰ উন্নয়নৰ কাৰণে নিশ্চয় একেলগে কাম কৰিবলৈ উন্নয়ন সাধন কৰিব পাৰিম বিগত 4টা বছৰে বিটিআৰ দলে ইয়াত তেওঁলোকে একেলেঠাৰিয়ে ৰাজত্ব চলালে তো তেনে ক্ষেত্ৰত আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে বা কিবা তেনেকুৱা ধৰণৰ আহিব পাৰে নেকি নিৰ্বাচনৰ ক্ষেত্ৰত কোনো দলৰ পৰা তেনেকৈ প্ৰত্যাহ্বান পাব বুলি আমি ভবা নাই কাৰণ আমি যৌথ দল মই আগতে কৈছোঁ আমি যৌথ দল একেলগে চৰকাৰ গঠন কৰিবলৈ চলাই আছোঁ গতিকে ৰাইজৰ এটা নজৰ আছে যে কোন দলক বা কোন প্ৰাৰ্থীক দিলে আমাৰ ইয়াত বহুত কামবোৰ সমস্যা বা সমাধান হ'ব গতিকে মই ভাবোঁ ইয়াত বিভিন্ন দলবোৰ আহিব কাৰণ প্ৰত্যেকৰে ৰাইটছ আছে আৰু প্ৰত্যেকে যিহেতুকে দল আছে যেতিয়া প্ৰাৰ্থী হ'বই গতিকে আমি ভাবোঁ নাই যে কোনোবা দল বা কোনোবা পাৰ্টীয়ে আমাৰ কাৰণে প্ৰত্যাহ্বান হ'ব বুলি বিপিএফে প্ৰচাৰ চলাই আছে যে তেখেতৰ মিত্ৰজোঁটত আহিছে বুলি এই ক্ষেত্ৰত আপোনালোকে কি ক'ব এতিয়া বিপিএফে কাৰ লগত কি মিত্ৰতা স্থাপন কৰিছে আমি এইটো বিতংকৈ আমি দেখিবলৈ পোৱা নাই বা বুজা নাইও গতিকে এটা কথাটো আপোনালোকে স্পষ্ট হ'ব আমি যিহেতুকে মিত্ৰজোঁটৰ যি চৰকাৰ আছোঁ এই মিত্ৰজোঁটৰ চৰকাৰৰ যিমানবোৰ আমাৰ মন্ত্ৰী বিধায়ক যিবোৰ আছে আমাৰ লগতে থাকি কাম কৰিব আৰু অহাকালি আমাৰ গাৰ্জেন মিনিষ্টাৰ কোকৰাঝাৰৰ সন্মানীয় অশোক সিংহল ডাঙৰীয়া আহিব গতিকে এইটোৱেই প্ৰমাণ যে আমি কাৰ দলৰ লগত থাকি বা আন কোন এলায়েন্সত থাকি পেলাই কাম কৰিম এটি ৰাইজে প্ৰত্যক্ষ কৰিব কোনে কি কয় নকয় এইটো
বিভিন্ন দলৰ তেনেকুৱাটো ক'বই, কিন্তু ৰাইজে নিশ্চয় কৰি চাব পাৰিব যে আমাৰ দলৰ কোন আছে কোন নাই, বা মিত্ৰ জোঁটে আমি কেনেকুৱা কাম কৰিম, ৰাইজে এইটো দিশলৈ পাব। মই অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বিধায়ক মহোদয় ইয়াতে আছে, শ্ৰী লৰেন্স ইছলাৰী। পোনপ্ৰথমে ধন্যবাদ দিছোঁ আজিৰ আমাৰ এই UPPL দলৰ যে আমাৰ প্ৰেছ মিট ইয়াত উপস্থিত হ'ব পৰাৰ কাৰণে। আমাৰ লগত খুব মানে আমাৰ সুখৰ কথা যে গোসাইগাঁও 28 নং গোসাইগাঁও সমষ্টিৰ মনোনীত প্ৰাৰ্থী UPPL দলৰ জিৰণ বসুমতাৰী ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। আমাৰ লগত উপস্থিত আছে মাননীয় কোকৰাঝাৰ ইষ্ট 30 নং সমষ্টিৰ মাননীয় বিধায়ক আমাৰ লৰেন্স ইছলাৰী আৰু আমাৰ UPPL দলৰ সম্পাদক। আমাৰ লগতে আছে আমাৰ UPPL দলৰ নেতা ধ্বজেন ৰাভা ডাঙৰীয়া। আমাৰ লগত আৰু আছে আমাৰ মানে UPPL দলৰে এজন নেত্ৰী কেন্দ্ৰীয় কমিটিৰ মুৰ্ছিদা বেগম ডাঙৰীয়ানী। তো মই পোনপ্ৰথমতে আপোনালোকক থ্ৰু দি মই আমাৰ যে প্ৰাৰ্থী আছে জিৰণ বসুমতাৰী ডাঙৰীয়া, তেখেতক মানে আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা শুভেচ্ছা দি মানে আজিৰ প্ৰেছ মিটটো আৰম্ভণি কৰিব বিচাৰিছোঁ। লগতে মই কনফিডেণ্ট, মই বিশ্বাসী যে আমাৰ গোসাইগাঁও সমষ্টিৰ যিমান ৰাইজ আছে বিপুল ভোটত মানে তেখেতক জয়যুক্ত কৰাই দিব বুলি মই বেছি কথা নকম। আমাৰ প্ৰাৰ্থীয়ে আগতে ক'ব আজিৰ প্ৰেছ মিটত, তাৰপিছত আমাৰ 30 নং সমষ্টিৰ MLA ডাঙৰীয়া ইয়াতে উপস্থিত আছে, তেখেতেও ক'ব। মই অনুৰোধ কৰিছোঁ আমাৰ UPPL দলৰ প্ৰাৰ্থী জিৰণ বসুমতাৰী ডাঙৰীয়া নিজৰ বক্তব্য ৰাখিবলৈ। শ্ৰী মহালয়া, সেই মহালয়াৰ মই সকলোলৈ UPPL দলৰ ফালৰ পৰা আৰু আমাৰ গোসাইগাঁও সমষ্টিৰ হৈ মই সকলোকে শুভেচ্ছা জনাইছোঁ। মই গোসাইগাঁও সমষ্টিৰ যি উপনিৰ্বাচন, এই উপনিৰ্বাচনৰ দল তথা আমাৰ যিটো এলায়েন্স, সেই এলায়েন্সৰ মই ইনচাৰ্জ হৈ মানে গোসাইগাঁও সমষ্টিটো চাই আছোঁ। ইনচাৰ্জ পোৱাৰ পিছত মই বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত আলোচনা কৰিছোঁ, বিভিন্ন গাঁৱে ভূঞে মই গৈছোঁ। তো এই যি উপনিৰ্বাচন, সেই উপনিৰ্বাচনত সকলোৱে আমাৰ যি পাৰ্টি জিৰণ বসুমতাৰী, আমাৰ যি দল চৰকাৰত থকা দল, সেই দলক ভোটদান এইবাৰ কৰিব। আগৰ সময়ছোৱাবিলাক বেলেগ আছিলে। BPF কংগ্ৰেছ থাকিলেহে শক্তিশালী আছিল, BJP থাকিলেহে শক্তিশালী আছিল। BJP আমাৰ লগত, কিয়নো আমি BTCটো একেলগে চৰকাৰ চলাইছোঁ, ৰাজ্যখনতো আমি একেলগে চৰকাৰ চলাই আছোঁ। BJPয়ে তেওঁলোকৰ থকাৰ প্ৰশ্নই নাহে, কিয়নো আমিহে BJP UPPL অগপ ষ্টেটত চৰকাৰ চলাই আছোঁ আৰু কাউন্সিলতো আমাৰ এলায়েন্স চৰকাৰ চলি আছে। আনফালেদি কংগ্ৰেছেও নিজাববীয়াকৈ কেণ্ডিডেট দিলে আজি। তো এতিয়া BPF অকলশৰীয়া, দুৰ্বল। যোৱাবাৰ তেওঁলোকে জিতি কৈছিলে, কিন্তু যোৱাবাৰ তেওঁলোকে মহাজোঁটত আছিলে, য'ত কংগ্ৰেছ AUDF আছিল, BPF আছিল, আন মানে ইয়াত ৰাজনৈতিক দলবিলাক আছিল। কিন্তু দেখা গ'ল যে এইবাৰ মহাজোঁটৰ পৰা BPFে ফালৰি কাটিছে। কংগ্ৰেছে নিজাববীয়াকৈ আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, AUDFেও দিব বুলি আমি শুনি আছোঁ, আন দলবিলাকেও ইয়াত প্ৰাৰ্থী দিব। গতিকে BPFে এলায়েন্স থকা সময়তহে শক্তিশালী আছিল গোসাইগাঁৱত, অকলে নিজাববীয়াকৈ তেওঁলোকে একো কৰিব নোৱাৰে, সেই কথাটো স্পষ্ট হৈ আছে। গতিকে আমি দেখোঁ যে যিবিলাক বাই ইলেকশ্যন হয়, এই বাই ইলেকশ্যনবিলাক, উপনিৰ্বাচনবিলাক সাধাৰণতে ৰুলিঙৰ ফেভাৰত যায়। যিহেতু গোসাইগাঁৱৰ পৰা জিতিলেও, আন 3টা সমষ্টিৰ পৰা জিতি গ'লেও অপজিশ্যনে তেওঁলোকে চৰকাৰ ভাঙিব নোৱাৰে। চৰকাৰ আমাৰ NDAৰ চৰকাৰেই থাকিব। গতিকে ৰাইজে এইবিলাক চাইছে, যদি সমষ্টিৰ উন্নয়ন হ'ব লাগে, ইয়াত যদি অনুষ্ঠান প্ৰতিষ্ঠান যদি আনিব লাগে, ইয়াত নিবনুৱা সমস্যাবিলাক যদি সমাধান হ'ব লাগে, ইয়াৰ গৰাখহনীয়া সমস্যাবিলাক যদি সমাধান হ'ব লাগে, তেতিয়াহ'লে চৰকাৰৰ লগত থাকিব।